হয় এই পৰিয়ালত মানে কি কয় সকলোই ফালন পচন এইটো কৰা বা হোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা বুলি গাঁৱৰ মানুহেও সদায় মোক কৈ আহিছিলে যে অন্তত যদি ঘৰখনত ল'ৰাজন চাকৰি এটা পায় তো ঘৰখন চলি যাব পাৰে আৰু এজন মানে চলিব নোৱাৰে নিজে খোজ কাঢ়িব নোৱাৰে অসুবিধা হৈ থাকে তো সেই কথাটো কোৱাৰ কাৰণে যেহেতু মই আজি ইয়াত আহিছোঁ সেই হিচাপে মই তেখেতক এটা মানে নিযুক্তি পত্ৰ লৈ আহিছোঁ আজিৰ পৰা যে মানে আমাৰ অসম বিধানসভাৰ এছেম্বলিৰ লাইব্ৰেৰী এটেণ্ডেণ্ট হিচাপে তেওঁ হায়াৰ ছেকেণ্ডাৰী পাছ আৰু সেইটা মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে চবেই আহিছে তো মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতেও মানে কৈ আছিলে যে মানে কিবা এটা কৰি দিলে ভাল মানে কৰিব লাগে গতিকে সেই হিচাপে আজি মই এপইণ্টমেণ্ট লেটাৰ লৈ আহিছোঁ কাৰণ ঘৰখন খালী হাত কেনেকৈ আহিব চবে আহিলে গৈ থাকিলে এওঁলোকক ডিষ্টাৰ্বেই বেছি দি থকা হয় সেইকাৰণে আজি আহিলোঁ কেতিয়াবা আহিব পাৰোঁ না নোৱাৰোঁ কিন্তু তেওঁলোকৰ জীৱনত যাতে কিবা উপকাৰ হয় সেইকাৰণে এটা মই হুইল চেয়াৰ ইলেক্ট্ৰনিক হুইল চেয়াৰ অটো যিটোই দি তেওঁক বেলেগে ছাপৰ্ট কৰিব নালাগে গাঁওখনো ঘূৰিব পাৰে আৰু নিজৰ ঘৰৰ চোতালতো ঘূৰি থাকিব পাৰে সেইকাৰণে এটা মই ইলেক্ট্ৰনিক হুইল চেয়াৰ আৰু লগতে তেওঁৰ ভাইটিক মানে আমাৰ বড'ফাৰ ভতিজাক মানে এপইণ্টমেণ্ট লেটাৰটো আজি আহি ফালে দি দিছোঁ তেওঁলোকে 15-20 দিনৰ ভিতৰতে জইন কৰিব আৰু জইন কৰাৰ পিছত মই ভাবোঁ অলপ হ'লেও এই পৰিয়ালটো চলাৰ ক্ষেত্ৰত যথেষ্ট মানে কি কয় আপোনাৰ সহজ হৈ যাব আজিৰ পৰা যেহেতু আমাৰ বড'ফাৰ ঘৰত আহি পৰিয়ালৰ লগত মই অলপ লগ পাবলৈ আহিছোঁ মই কেতিয়াও বড'ফাৰ চোতালত মানে ভৰি দিয়া নাছিলোঁ ভৰি দিয়াৰ সুযোগ পোৱা নাছিলোঁ বিভিন্ন সময়ত তেখেতৰ তিথি হ'লেও মই বিভিন্ন মানে কামত ব্যস্ত বা নিয়োজিত হোৱাৰ কাৰণে মানে ইয়াত অহাৰ সুযোগ পোৱা নাছিলোঁ তো এতিয়া মই নিজে এটা উপলব্ধি কৰিছোঁ চবেই আহে চবেই যায় গতিকে ময়ো আজি স্পীকাৰ পৰ্যন্ত হৈ গ'লোঁ কিন্তু এবাৰো মই ইয়াত পদাৰ্পণ কৰা নাই তো চবেই কৈ থাকে ঘৰৰ কথা ঘৰৰ মানুহৰ কথা সেইকাৰণে এবাৰ আহি খবৰ ল'ম বুলি মই আজি এই দিনটো সিদ্ধান্ত মানে কি কয় থিৰাং কৰি ফালে আজি মই আহিলোঁ পৰিয়ালক লগ পালোঁ লগ পাই খুবেই ভাল লাগিল সকলোকে কাৰণ আমাৰ জীৱন গোটেইটো ছাত্ৰ জীৱনৰ পিছতে মই জড়িত আছিলোঁ বড'ফাৰ মানে যিটো কি কয় সপনক লৈ যিটো সংগ্ৰাম তেখেতক মোৰ জীৱনটোত মই যেতিয়া মেট্ৰিক দিছিলোঁ তেতিয়াই মই তেখেতক পাইছিলোঁ আৰু তেখেতৰ পৰা বহুতখিনি শিকিব পাৰিছিলোঁ মোৰ গাঁৱলৈকে গৈছিলে গাঁৱত তেখেতৰ লগত একেলগে মজিয়াত বহি তেওঁ চেয়াৰত বহি বহুখিনি কথা তেতিয়া তেওঁ শিকাইছিলে ইয়াৰ পিছত লাহে লাহে আন্দোলনতো জড়িত হৈ আহিছিলোঁ আৰু এই পৰিয়াল সেই হিচাপে সদায় মানে আছে আৰু সেই সম্পৰ্কৰ মাজতে মই ব্যক্তিগতভাৱে পৰিয়ালৰ ওচৰত তেনেকুৱা ধৰণৰ বহি চবকে পোৱাৰ সুযোগ পোৱা নাই সদায় ৰাজহুৱা অনুষ্ঠানটোত পাই আহিছিলোঁ কিন্তু আজি মই ইয়াত আহি ফালে চবকে পাই ভাল লাগিল তিথি পৰম্পৰা গতিকে মোৰ সকলোলৈকে শুভেচ্ছা থাকিল আৰু দুৰ্গা মাৰ ওচৰতো মোৰ প্ৰাৰ্থনা থাকিল যে আমাক চবকে যাতে আমাৰ যিটো বেয়া ভাৱ বেয়া শক্তি এইবোৰ যাতে নাইকিয়া কৰে দমন কৰাৰ আমাক শক্তি দিয়ে আৰু চবৰ মনত যাতে ভাল চিন্তাৰ উদয় মানে হোৱাৰ ক্ষেত্ৰত সহায় কৰে তাৰ কাৰণে যেন আমাক আশীৰ্বাদ দিয়ে